লকডাউনত হয়তো আপোনালোকে সকলোৱে আমনি লাগিব পাৰে, আপোনালোকে ঘৰতে থাকি নিজকে ব্যস্ত কৰিব পাৰে। এনে কিছুমান কাম কৰি আহক, তাকে আজি আমি দেখাম কেনেদৰে আপোনালোকে নিজকে দিনটো পাৰ কৰিব পাৰে। ঘৰতে থাকি কিছুমান ফুল ধুনীয়া ফুল আনি ৰুইছোঁ ধুনীয়াকৈ। এয়া হৈছে আমাৰ পেলনীয়া টায়াৰ। এই টায়াৰত আমি ৰং চং কৰি ধুনীয়াকৈ এনেকৈ ফুল ৰুব পাৰোঁ। আপোনালোকেও এনেকৈ প্ৰচেছ কৰি ফুল ৰুব পাৰে। দ্বিতীয়তে ইয়াত টায়াৰ এনেদৰেও আপোনালোকে কাটি ৰুব পাৰে। এইদৰে ধুনীয়াকৈ কাটি টায়াৰ ৰুব পাৰে। ইয়াত ধুনীয়াকৈ হৈছে ফুল এনেকৈ ৰুব পাৰে। এইদৰে আপোনালোকে কৰি ৰুব পাৰে। এনেদৰে আপোনালোকে ৰুব পাৰে ফুল ধুনীয়াকৈ। ইয়াত হয়তো এতিয়ালৈকে ফুলা নাই। লগতে এতিয়া আমাৰ মচুন্দৰী চাটনি খাবৰ বাবে ইয়াত মই ৰুইছোঁ। এতিয়া মচুন্দৰী ইয়াত দেখিছে নহয়, ইয়াত মই ধুনীয়াকৈ তলত টায়াৰ দি দিছোঁ। টায়াৰটো কিনাৰত আকৌ মই ইয়াত এজোপা ফুল দিছোঁ এনেকৈ চাৰিওফালে ধুনীয়াকৈ এজোপা মই সম্ভৱ কৰিছোঁ। বিনমতে এনেদৰে মই ডাঙৰ এতিয়া গাৰ্ডেনিং কৰিছোঁ। গতিকে আপোনালোকক যদি কাৰোবাৰ দৰকাৰ হয় মই ফোন নাম্বাৰ দি দিম, বা মোৰ যিটো ইউটিউব চেনেল তাত আপোনালোকে মেছেজ কৰিলেও পাব পাৰে। এনেদৰে মই গাৰ্ডেনিং কৰিছোঁ। আগত যদি প্ৰয়োজন হয় আপোনালোকে দিব পাৰে। আপোনালোকে দেখিছে না, আমি যে খাওঁ বিয়েৰ বটলত মই ধুনীয়াকৈ ফুল কৰি ৰুইছোঁ। আপোনালোকেও এনেদৰে হয়তো কৰিব পাৰে। ইয়াক যদি আমি পেলাই দিওঁ তেতিয়াহ'লে আমাৰ বহুতো অসুবিধা হ'ব পাৰে। সেয়েহে আমি ইয়াত ফুল সংগ্ৰহ কৰি ৰুইছোঁ। আপোনালোকেও ৰুব পাৰে এনেদৰে। এয়া চাওক, মই এজোপা ঔষধি গছ এল'ভেৰা মই এনেদৰে সংগ্ৰহ কৰিছোঁ ধুনীয়াকৈ। আজি এজনে আহি নিলেহি। যদি ভিডিঅ'টি আপোনালোকৰ সকলোৱে ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আহোম।